মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইছপৰ সাধু এক হৰিণীৰ শিং আৰু ঠেং নামৰ সাধুটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। উত্তৰসমূহ তোমালোকে বহীত লিখি ৰাখিবা। প্ৰশ্ন 1, একোটিকৈ বাক্যত উত্তৰ লিখা। ক প্ৰশ্নটো হৈছে, ধুনীয়া শিং থকা হৰিণীজনীৰ নাম কি আছিল? উত্তৰ, হৰিণীজনীৰ নাম ফুটুকী আছিল। খ প্ৰশ্নটো হৈছে, ফুটুকীয়ে তাইৰ আপচু ঠেংযোৰৰ কথা ভাবি থাকোঁতেই কাক দেখা পাইছিল? ইয়াৰ উত্তৰ হৈছে, ফুটুকীয়ে তাইৰ আপচু ঠেংযোৰৰ কথা ভাবি থাকোঁতেই এটা নাহৰ ফুটুকী বাঘ দেখা পাইছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, তাইৰ ধুনীয়া শিংযোৰ ক'ত পাক খাই ধৰিছিল? তাইৰ ধুনীয়া শিংযোৰ ঔলতা এডালত পাক খাই ধৰিছিল। এইবাৰ 2 নম্বৰ প্ৰশ্নটো কোনে কৈছিল, কেতিয়া কৈছিল? প্ৰশ্নটো হৈছে, যাক অলপ আগতে ধুনীয়া বুলি কৈছিলোঁ সিয়েই এতিয়া বিপদৰ কাৰণ হ'ল, আৰু যাক আপচু বুলি হাঁহিছিলোঁ সিয়েই মোক বিপদৰ পৰা ৰক্ষা কৰিলে। ইয়াৰ উত্তৰ হ'ব, বাঘটো যেতিয়া ওচৰ পাওঁ পাওঁ হ'লহি তেতিয়া ফুটুকী নামৰ হৰিণীজনীয়ে এই কথাষাৰ কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে এই প্ৰশ্ন উত্তৰখিনিকে লিখি ৰাখিবা। ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি অন্য পাঠ আলোচনা কৰিম।